গুড মৰ্ণিং সকলোলৈকে। আজি বহুদিনৰ মূৰত ভিডিঅ' এতিয়া আৰম্ভ কৰিছোঁ। মনটো অলপ ভালো লাগিছে, বেয়া লাগিছে বাৰু। আজি দোকানখন ভাঙা মানে কথাটো এনেকুৱা, দোকানখন দিব আজি বহুদিনে হ'ল, বহুদিন মানে 3 বছৰ মানে হ'ল। দোকানখন কণ্ডিশ্যনো বহুত বেয়া হৈ গ'ল, গতিকে ভাঙি পেলাই নতুনকৈ বনাম বুলি ভাবিছোঁ। ইফালে গছডাল আছে কাষতে, গছডালো কাটিব লাগিব। আৰু ইয়াতে যিহেতু জেগা বহুত কমকৈ আছে, ইয়াৰ পৰা উঠাই পেলাই অলপ বেলেগ ফালে লৈ যায়, ইয়াতে এই জেগাখিনি মুকলাই পেলাই ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ। তাকে আজি আৰু দোকান ভাঙি পেলাই এই জেগাখিনি মুকলাই লওঁ। একেলগে ভাঙি নি পাতাটো ইমান সম্ভৱ নহয়, সেইকাৰণে দাদাহঁতক মাতিছোঁ। সিহঁতে কামত লাগি আছে, পুৰা বাঁহ কাটা আৰম্ভ কৰি দিলে। আৰু কামত বাঁহ কাটা নহয়, এইফালে সূতাও কুটি দিলে। আৰু ইয়াতে লাগি থাকোঁতে মই পটককৈ চকৰ পৰা আগুৱাই গুণা অলপ লৈ এটা গুণা আছে না, এইফালে লৈ ল'লোঁ আধা কিলো গুণা। 60 টকা লৈছে সেই আধা কিলো, তামাম দাম বাঢ়িছে বস্তুবিলাকৰ। এতিয়া গুণাখিনি লৈ ঘৰত গৈ লগ পাই আছোঁ। আহি পালোঁ চকৰ পৰা, আৰু ইফালে কাম চলি আছে। 10% মান হৈছে আৰু কাম, বাকী লাগি আছে, পূৰা লাগি থাকক। আৰু ময়ো অলপমান ইফালে টিংখিনি খুলি দিওঁ, এনেই থকাতকৈ পুৰণাখনৰ টিংখিনি খুলি থাকোঁ মই। ৰাম কৃষ্ণ, চেছ টিং চিং খোলা হৈ গ'ল, লাংটা লাগি গৈছে দোকানখন। মালবিলাক বাৰু এতিয়ালৈকে নোমোৱা নাই, পিছতকৈ ওলাম মালবিলাক। নতুনকৈ পাতা দোকানৰ ৰাস্তাৰ পৰা অকণমান ভিতৰৰ ফালে নিব লগা হ'ল, কাৰণ ৰাস্তাৰ কাষত জেগা নাই যিহেতু, আৰু সেইকাৰণে ভাঙিব লগা হ'ল, জেগা নাই কাৰণে। আৰু এইফালে টিং উঠালে ওপৰত। হৈ গ'ল টিং খিলাৱা। এতিয়া বেৰাইখন আনি পেলাই ছাইডত গাঁঠি দিব লাগে। আৰু কামত লাগি থকাৰ কাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই। ইফালে বেৰা খুলি লৈ যোৱা হৈয়ে গ'ল দুখন। বাকী ইফালে মাল বস্তুবিলাক য'ত জিংকে পাৰি ইংকে থৈ দিয়া গৈছে। ইফালে ঠেলাত ঘৰ দামে চামে বস্তা য'ত জিংকে পাৰি ইংকে ভৰাইছোঁ। আৰু ইফালে লাগি গৈছে ঘৰৰ মানুহ চব, মাদাৰ ফাদাৰ বৰডেকা চব লগাই দিছোঁ কামত। বাকী লাগি আছে কাম, আৰু এইখিনি বেৰা খুলিবলগীয়া আছে, খুলি পেলাই তাতে লগাব আছে কাম বহুতখিনি। আৰু ভাঙা হৈ গ'ল পুৰণাখন, লাষ্ট ফিনিচিং আৰু বেছি নাই, বেৰা এখন আছে। বাকী লাগি আছে পূৰা কামত। ইফালে টালি টোপলা কেউফালে পৰি আছে, টোপলা টাপলিগিলা। বাকী হ'লে তেওঁ আৰু ভাঙা বেয়া লাগে দিয়কচোন, কাৰণ ইমান দিন এই দোকানখনত থকাৰ পিছত আকৌ ভাঙি দি অলপ বেয়াও লাগিছে মনটো। উপায় নাই যিহেতু, কাৰণ কাষত জেগা নাই, জেগা থাকিলে নাভাঙিলেও হ'ল হয়। লাষ্ট ফিনিচিং চাপখন লগাৰ পিছত কমপ্লিট হৈ যাব ফ্ৰেমটো। বাকী আছে আৰু মোৰ কাম, ভিতৰৰ মাল বস্তুবিলাক সোমাব লাগিব, আৰু বহুতখিনি আছে কাম। বাকী ফ্ৰেমটো হৈ যাব আৰু এইখন লগোৱাৰ লগে লগে। ভিতৰখন অলপমান কোবাই গিলে সমান কৰি লৈ লওঁ। এতিয়া আৰু মুচি কাচি থাকিবৰ কাৰণে সময় নাই, পিছত লাহে ধীৰে মুচি কাচি থাকিম। আৰু আজি ফাকুৱাৰ বতৰ, সেইকাৰণে পোৱালিকেইটা মানে ফাকুৱা অলপ দি থৈ গ'ল গাত, কালাৰিং হৈ আছে পূৰা দেহাটো। বাকী লাগি লওঁ অলপ কামত। এতিয়া এইখিনিৰ পৰা পূৰা মোৰ কাম, এইবিলাক মালবিলাক চব ভিতৰত সোমাই লওঁ। সোমাই এতিয়া আকৌ সজাব লাগিব, বহুতখিনি কাম আছে, একদম বহুতখিনি কাম কৰিব লাগিব। গোটেই মালবোৰ এতিয়া প্ৰথমতে ভিতৰত সোমাই ঠিক ঠাক কৰি লওঁ বাৰু। তাৰপিছত আকৌ আলব লাগিব, এইকেইটা ৰেক চেক বনাব লাগিব, বহুতখিনি কাম আছে। বাকী দোকান ভাঙি আনি পাতোঁতে আজি ৰাতিয়ে হৈ গ'ল, এতিয়াও সজাই আছোঁ, হোৱাই নাই সজোৱা। বাকী মাল ইফালে যেনেকৈ তেনেকৈ পৰি আছে, এইফালে যেনেকৈ তেনেকৈ থৈ দিয়া আছে, আজিতো নহয় বাৰু। ইফালে অলপমান কিবা ওলাই থৈ দিয়া আছে, আৰু অ'ত ত'ত পৰি আছে মালবিলাক। কালি শেষ কৰিব নহ'লোঁ দিয়ক, আজি আকৌ দিনটো লাগিলোঁ, লাগি পেলাই কিবা কৰি কমপ্লিট কৰিলোঁ। এতিয়াই অকণমান দোকান লাগিছে, আৰু মনটো ভাল লাগিছে। বাকী জনাবচোন কেনেকুৱা লাগিছে নতুন দোকানখন। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু নে কি কয়?